हेलो फ्रेंड्स की खबर आपनालोकर आशा करूँ आपनालोक भाले आछे कुशले आछे और मयो बर्तमान भाले आछो। मैं जुबलिए जुबली ब्लग्सर अन्य एटी नतुन भिडिओले आपनालोक सकलोके स्वागतम जनाइछो। और आजिर এই ভিডিওটো হৈছে मोर गोसाईटोर বাবে। मोर गोसाईटो আজি पूरा एक माह सम्पूर्ण हल और এইফালে দেখিছে मोर कलिजाটো मोर कुचाते आछे और আজি पूरा एक माह सम्पूर्ण हल। गतिके तार कारणे आमी अनुष्ठुपियाके এটা आयोजन কৰিছো অনুষ্ঠান আৰু সকলো আহিছে ওচৰৰ আৰু ভিডিওটো চাই থাকিব। আৰু এইফালে ইয়া খুৰায়ে মাহ প্ৰসাদখিনি ধুই ল'লে যেহেতু আমি ভকত মাতিছোঁ। এইফালে ইয়া খুৰা আহি গ'ল যেহেতু তেওঁ পাঠ কৰিব, গতিকে আৰু ইয়া বৌহঁতো আহিছে। এইফালে মোৰ গোসাঁইটোৰ পাপাও আহি গ'ল যিহেতু তেওঁ অফিচ কৰি আহিছে, অলপ দেৰি হৈছে। এয়া এইফালে মোৰ বা আৰু বৌয়ে একদম পুৰা কামত বিজি, যেহেতু আমি ভাতৰ ব্যৱস্থা কৰা নাই, গতিকে পুৰি আৰু চব্জি বনাই আছে যেহেতু। আৰু এইখিনিতে এটা কথা কওঁ যে মোৰ কলিজাটোৰ নাম মই ৰাখিলোঁ, যেহেতু মই নামটো কোৱাই নাই, গতিকে মই মোৰ কলিজাটোৰ নাম ৰাখিছোঁ। স্কুলত মতা নাম গাৰ্ভিক আৰু ঘৰত মতা নামটো ৰাখিছোঁ মই জিয়ান। এয়া এতিয়া আমাৰ প্ৰসাদ হৈ গ'ল আৰু প্ৰসাদ সকলোৱে এয়া খাই আছে আৰু বাহিৰতো ভকতসকলে খাই আছে। এতিয়া প্ৰসাদ খাই সকলোৱে এয়া পুৰি আৰু চব্জি খাই আছে, যিহেতু আমি বৰ বেছি মানুহ নিমন্ত্ৰণ কৰা নাছিলোঁ। আৰু এতিয়া ড্ৰেছ সলাই দিলোঁ আৰু শুবলৈ বুলি আহিলোঁ আৰু মোৰ গোসাঁইটো শুই আছে। সকলোৱে আশীৰ্বাদ কৰিব মোৰ গোসাঁই পোৱালিটোক আৰু মৰম দিব।